তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ মানে বতৰৰ মহিমা কি ধৰবি, যোৱাকালি ৰাতি দিলা দমদমীয়া বৰষুণ, ইটা মাৰছি গাইজ ৰ'দ। মানে ৰাতি হ'লে ঠাণ্ডা পেলাই, আকৌ দিনত এতিয়া ধুনীয়া গৰম চোন গাইজ। মানে এতিয়া কি লেভেলৰ ৰ'দ মাৰছি গাইজ। আগতে কৈছিলোঁ নহয় ৰ'দালিয়ে ৰ'দ দে, এতিয়া ৰ'দ দিছি। তো গাইজ মানে ভিডিঅ'টো আৰু দিনত কণ্টিনিউ কৰা নহ'ল, এই কিবা কামত আৰু ব্যস্ত থাকিলেও কেনেকৈ কণ্টিনিউ কৰা নহ'ল। এতিয়া ৰাতিপুৱাই গাইজ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ, আৰু কণ্টিনিউ কৰাৰ এটা কাৰণ আছে গাইজ। আমাৰ আজি ভগৱান আহি আছে গাইজ। ভগৱান মানে আমাৰ জুবিন দা আহি আছে মঙলে প্ৰগ্ৰেম কৰিবৰ কাৰণে। আৰু এতিয়া প্ৰগ্ৰেম চাব যাই আছোঁ, আমাৰ ভগৱানৰ প্ৰগ্ৰেম দেখিলে ক'ত হ'ব, সেইকাৰণে যাই আছোঁ গাইজ। মঙলেত আহি আছে জুবিন দা গাইজ প্ৰগ্ৰেম। এই মোৰ লগত বলকহে আপোনালোকো জুবিন দাৰ প্ৰগ্ৰেম চাবৰ কাৰণে। মঙ্গলদৈ আহি পালে আগৰ অভিনয়বোৰ ভংগ কৰি আকৌ ধুনীয়া এখন জুবিন দাৰ সন্ধিয়া আমি উপভোগ কৰিম। আৰু জুবিন দাক নবীন ইছলাম